গুড মৰ্ণিং অসম। সময় এতিয়া 1টা বাজিছে আৰু মই লৈ আহিছোঁ আপোনালোকলৈ প্ৰতিদিনৰ দৰে আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে বৃহস্পতিবাৰ। আজি ভাদ মাহৰ 9 তাৰিখ। আজি ইংৰাজী 27 আগষ্ট 2026। সূৰ্য উদয় হ'ব 5:20 আৰু অস্ত যাব 5:59 চতুৰ্দশী তিথি থাকিব ৰাতিপুৱা 8:43 আৰু ধনিষ্ঠা নক্ষত্ৰ থাকিব। জন্ম হোৱাসকলৰ ৰাশি হ'ব মকৰ ৰাশি, ক্ষুদ্ৰ বৰ্ণ ৰাক্ষসগণৰ। যাত্ৰাৰ কথা ক'বলৈ গ'লে আজিৰ দিনটোত মাংগলিক কামৰ বাবে যাত্ৰা নাইকিয়া। ভাগ্যশালী ৰাশিবোৰ হৈছে ক্ৰমে কৰ্কট, ধনু আৰু মকৰ। সাৱধানে থাকিবলগীয়া ৰাশিসমূহ হৈছে মেষ, বৃষ, মিথুন, সিংহ, কন্যা, তুলা, বৃশ্চিক, কুম্ভ আৰু মীন। এতিয়া আমি আগবাঢ়োঁ ৰাশি অনুসৰি ৰাশিফললৈ। তাৰ আগত যদি ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইবে কৰা নাই এতিয়ালৈকে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো চুই দিবলৈ নাপাহৰিব। এতিয়া আমি আগবাঢ়োঁ আজিৰ দিনটোৰ ৰাশিফললৈ। মেষ ৰাশি। দৈনন্দিন কাম কাজ আৰু কাম পৰিকল্পিতভাৱে কৰিলে আপোনাৰ লক্ষ্যত উপনীত হোৱাত সহায়ক হ'ব। আপুনি দৈনন্দিন কাম যিবোৰ কৰে সেই কামবোৰ ভালদৰে অন্য দিনাৰ দৰে কৰিবলৈ যত্ন কৰক। তেতিয়াহে আপোনাৰ ভাল লক্ষণ বা ভালদৰে কামবোৰ আপোনালোকে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। তাৰ উপৰিও শিশুৰ সৈতে কিছু সময় কটালে আপোনালোকৰ মনোবল কিন্তু বজাই ৰাখিব পাৰিব আৰু তেওঁলোকৰ মনোবল অৰ্থাৎ বজাই থাকিব পাৰিব। গতিকে যিমান পাৰে আপোনালোকে আপোনাৰ সন্তানৰ সৈতে সময় কটাবলৈ যত্ন কৰক। তেওঁলোকৰ সৈতে সমস্যাখিনিৰ ওপৰত লৈ কথা পাতক, তেওঁলোকক বুজাওক। তেওঁলোকে নিশ্চয়কৈ সাহস পাব আপোনাৰ পৰা। ক'ৰবাত আবদ্ধ হৈ থকা বা ধাৰলৈ দিয়া টকাখিনি আজিৰ দিনটোত ঘূৰাই পোৱাৰ এটা আশা দেখিবলৈ পোৱা যায়। যিকোনো প্ৰতিকূল পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ চেষ্টা কৰিব কৈছে। কাৰণ যদি আপোনাৰ বেয়া সময় চলি থাকে আৰু সেই বেয়া সময়খিনিত আপুনি যদি আতংকিত হয়, অধৈৰ্য হয়, তেন্তে হ'লে আপোনাৰ ক্ষেত্ৰত আপোনালোকে হয়তো সমাধান বিচাৰিবলৈ চেষ্টা কৰাটোহে প্ৰয়োজনীয়। সেই অধৈৰ্যৰ সময়খিনিত খেলি মেলি নকৰিব, লৰালৰিকৈ কোনো ধৰণৰ সিদ্ধান্ত নল'ব। বাহন বা যিকোনো ব্যয়বহুল সঁজুলি ক্ষতি হ'লেও বৃহৎ খৰচ হ'ব পাৰে বুলি কৈছে। আজিৰ দিনটোত আপোনাৰ যান বাহনে হওক বা আপোনাৰ যিয়ে হওক এনেকুৱা ধৰণৰ কিবা সঁজুলিক যদি আপোনালোকে ব্যৱহাৰ কৰি আছে, বাইক, গাড়ী এনেকুৱা ধৰণৰ, সেই বিষয়খিনিক ভালদৰে চাব। কাৰণ পুতুককৈ হয়তো বেয়া হৈ যাব পাৰে আৰু তাৰ কাৰণে আপোনাৰ বহুত বেছি খৰচো হ'ব পাৰে। খং উঠাতকৈ শান্তিপূৰ্ণভাৱে যিকোনো সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰক। যদি কিবা সমস্যা আহে বা তেনেকুৱা ধৰণৰ কিবা হয়, আপোনালোকে শান্তিপূৰ্ণভাৱে সেইটো সমাধান কৰক। কোনো ধৰণৰ খেলি মেলি নকৰিব। কাম কৰি সফলতা লাভ কৰাৰ আপোনাৰ আৱেগে আপোনাক সফলতা কঢ়িয়াই আনিব বুলি কৈছে। অৰ্থাৎ আপুনি যেনেদৰে কামবোৰ কৰি ভাল পায় বা কামৰ সৈতে জড়িত হয় সেই বিষয়খিনি আপোনাক ভাল প্ৰদান কৰিব, ভাল সফলতা দিব। ব্যৱসায়িক কামত চলি থকা বাধাসমূহ দূৰ হ'ব আজিৰ দিনটোত। গতিকে ব্যৱসায় বাণিজ্যিকভাৱে যিবোৰ বাধা বিঘিনি চলি আছিলে আজিৰ দিনটোত সেইবোৰ দূৰ কৰিব পাৰিব। বীমা আৰু কমিশ্যন সম্পৰ্কীয় ব্যৱসায়ত আপুনি বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আজিৰ দিনটোত। যদি কোনো ধৰণৰ বীমা অৰ্থাৎ তেনেকুৱা ধৰণৰ কোনো কাম কৰি আছে সেই বিষয়টোত লাভ দেখিবলৈ পাব। আজিৰ দিনটোত নিয়োজিত লোকসকলে ক'ৰবাত বিশেষ এছাইনমেণ্ট পাব পাৰে বুলি কৈছে বা আপুনি হয়তো ক'ৰবাত যাবলগীয়া বা তেনেকুৱা ধৰণৰ ভাল পৰিস্থিতিৰ সন্মুখীন আজিৰ দিনটোত হয়তো হ'ব পাৰে। মুঠতে ক'ৰবাত হয়তো যাবলগীয়া বা তেনেকুৱা ধৰণৰ লাভ কৰিব পাৰে। পাৰিবাৰিক পৰিৱেশ ক'বলৈ গ'লে আজিৰ দিনটোত আপোনালোকে মধুৰ স্মৃতি পাৰ কৰিব পাৰিব, মধুৰ সময় পাৰ কৰিব পাৰিব। কিন্তু প্ৰেমৰ সম্পৰ্কত মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। গতিকে যদি প্ৰেমৰ সম্পৰ্কত আপোনালোক আছে তেনে পৰিপ্ৰেক্ষিতত প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ধ্যান দিব লাগিব আজিৰ দিনটোত আপোনালোকে। তাৰ উপৰিও দৈনন্দিন ভাৰসাম্যহীনতা আৰু খাদ্যাভ্যাসৰ বাবে পেট বেয়া হ'ব পাৰে। গতিকে খোৱা বোৱাখিনি আপোনালোকে সদায় যেনেদৰে কৰে আজিও তেনেদৰে ৰুটিন মতে কৰিবলৈ যত্ন কৰিব। বৰ্তমান সময়ত নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ। আপুনি নিজৰ স্বাস্থ্যটোক গুৰুত্ব দিবই লাগিব আজিৰ দিনটোত। তেতিয়াহে ভাল প্ৰতিফলন দেখিবলৈ পাব। সমাধান অনুসৰি পৰাপক্ষত গেৰুৱা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 8:57 পৰা 12:34 ভিতৰত, বিয়লি 5:47 পৰা ৰাতি 12:56 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 4, শুভ ৰং হৈছে গেৰুৱা। পুনৰ লঘৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। বৃষভ ৰাশি।
যদি পাৰিবাৰিক আৰু ব্যক্তিগত কাম-কাজৰ মাজত উপযুক্ত সমন্বয় থাকে তেন্তে উত্তম ব্যৱস্থা বজাই ৰখা হ'ব আজিৰ দিনটোত। গতিকে আপোনালোকে কাম আৰু ঘৰৰ পৰিয়ালৰ মানুহৰ মাজৰ সম্পৰ্কখিনি সকলোবোৰ ভালদৰে বজাই ৰাখিবলৈ যত্ন কৰক। যদি আপুনি কাৰোবাক ধন ধাৰে দিছে বা ক'ৰবাত আবদ্ধ হৈ আছে তেন্তে হ'লে আজিৰ দিনটোত চেষ্টা কৰিলে পাব আপুনি। অৰ্থাৎ যদি কাৰোবাক টকা পইচা ধাৰলৈ দি থৈছে আৰু ক'ৰবাত ধৰি লওক পইচা এটা আপোনাৰ ফচি আছিলে, আহিবলগীয়া হৈছিলে কিন্তু অহা নাইকিয়া, সেই ক্ষেত্ৰত আপোনালোকে নিশ্চয়কৈ লাভ কৰিব পাৰে। তাৰ উপৰিও ধৰ্মীয় কাম-কাজ আৰু আধ্যাত্মিক কামৰ প্ৰতি আপোনাৰ আগ্ৰহ আজিৰ দিনটোত কিন্তু থাকিব। ধৰ্মীয় কাম-কাজৰ সৈতে নিশ্চয়কৈ জড়িত হওক, আধ্যাত্মিক কাম-কাজখিনি নিশ্চয়কৈ ভালদৰে কৰক। মন কৰিবলগীয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল কি যে আপুনি সকলোকে বিশ্বাস কৰিব নালাগে। কাৰণ আমি সকলোকে বিশ্বাস কৰিলে হয়তো কোনোবাই তাৰ মাজৰে আমাক ঠগি দিব পাৰে, আমাক বিশ্বাসঘাতকতা কৰিব পাৰে। সেই গতিকে কিবা এটা হ'বও পাৰে যাৰ বাবে আপোনাক সমালোচনা কৰা হ'ব। সেইকাৰণে আজিৰ দিনটোত কাৰো ওপৰতে বিশ্বাস নকৰিব আৰু কোনো ধৰণৰ এনেকুৱা কাম নকৰিব যি আপোনাক সমালোচনাত পেলায় বা কোনোবাই যদিও সমালোচনা কৰে সেই বিষয়টোক গুৰুত্ব নিদিব। ব্যৱসায়িক সমস্যা এতিয়াও থাকিব বুলি কৈছে। ব্যৱসায়িকভাৱে আজিৰ দিনটোতো সমস্যা দেখিবলৈ পাব। মনোবল বজাই ৰাখক আৰু আপোনাৰ আন কামৰ প্ৰতি ধৈৰ্যৰে নিষ্ঠাৱান হৈ থাকক বুলি কৈছে। অৰ্থাৎ আপোনালোকে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'বই লাগিব আজিৰ দিনটোত। যদি নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিব পাৰে, সেই নিজৰ মনটোক নিয়ন্ত্ৰণ কৰাৰ জৰিয়তে ভাল এটা প্ৰতিফলন দেখিবলৈ পাব আৰু ভাল সফলতা দেখিবলৈ পাব ব্যৱসায়িকভাৱে। নিশ্চিতভাৱে আজিৰ দিনটোত আপুনি কৰা কামটোত সফলতা লাভ কৰিব। চাকৰিটোত পদোন্নতি বা বদলি হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। গতিকে আপুনি যদি কোনো চাকৰি কৰি আছে, আজিৰ দিনটোত হয়তো বদলি বা তেনেকুৱা ধৰণৰ কিবা পদোন্নতি হ'বও পাৰে। স্বামী স্ত্ৰীৰ সম্পৰ্ক মধুৰতা থাকিব আজিৰ দিনটোত। হঠাৎ বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব পাৰে। গতিকে কোনোবা বিপৰীত লিংগৰ ব্যক্তিক যদি লগ পায় নিশ্চয়কৈ আপোনাৰ সেই পুৰণা স্মৃতিবোৰ মনত পৰিব আৰু ভাল লাগিব। ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ দৈনন্দিন সুষম ৰুটিন থকাটো জৰুৰী। গতিকে ৰক্তচাপক নিয়ন্ত্ৰণ কৰিবলৈ খোৱা বোৱাখিনিক এক্সাৰচাইজ কৰিব লাগিব। সকলোবোৰ স্বাস্থ্যৰ লগত জড়িত যিখিনি বিষয় আছে, যিখিনি আপোনাৰ স্বাস্থ্যটোক সুস্থ কৰি তোলে সেইখিনি নিশ্চয়কৈ কৰক। বৰ্তমান বতৰৰ বাবে স্বাস্থ্যৰ প্ৰতি কিন্তু একেবাৰে অসাৱধান নহ'ব। যিমান পাৰে আপোনাৰ স্বাস্থ্যক লৈ সমস্যাখিনি সমাধান কৰিবলৈ যত্ন কৰক, ভাল প্ৰতিফলন দেখিবলৈ পাব। সমাধান অনুসৰি পৰাপক্ষত কলপতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 8:57 পৰা 12:34 ভিতৰত, বিয়লি 5:47 পৰা ৰাতি 12:56 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 5, শুভ ৰং হৈছে কলপতীয়া। পুনৰ লঘৰ আশাৰে এই মুহূৰ্তত বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মিথুন ৰাশিৰ লোকসকলৰ বাবে বহু সময় ভাল বুলি কৈছে। আজি আপোনাৰ দিনটো ভালদৰে পাৰ কৰিব পাৰিব। আজি আপোনাৰ কিছু প্ৰতিভা আৰু ব্যক্তিত্ব মানুহৰ আগত প্ৰকাশ পাব পাৰে, কিন্তু সময় আধ্যাত্মিক কামতো কটাবলৈ কৈছে। অৰ্থাৎ আপোনাৰ যিমানে প্ৰতিভাখিনি আছে, যি ভাল কৰে, অৰ্থাৎ ভালকৈ নাচিব পাৰে, ভালকৈ গাব পাৰে, যিকোনো প্ৰতিভা যি সোমাই আছে আপোনাৰ গাত, সেইখিনি নিশ্চয়কৈ মানুহৰ মাজত উলিয়াই দিবলৈ যত্ন কৰক। আজিকালি মোবাইলৰ জৰিয়তে আমি বহুতো প্ৰতিভা প্ৰকাশ কৰিব পাৰোঁ। ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰামৰ জৰিয়তে মানুহৰ মাজলৈ আমাৰ প্ৰতিভাখিনি উলিয়াই দিব পাৰোঁ। আপুনিও সেইমতে আজিৰ দিনটোত উলিয়াই দিবলৈ চেষ্টা কৰক। কিছু সময়ো আপোনালোকে আজি ভগৱানৰ সৈতে কটাওক বুলি কৈছে। যিহেতু শাওণ মাহ চলি আছে, পবিত্ৰ শাওণ মাহটো মহাদেৱৰ সৈতে অকণমান সময় কটাওক যদি পাৰে। বয়োজ্যেষ্ঠসকলৰ লগত আজিৰ দিনটোত ক'বলৈ গ'লে থাকিবলৈ কৈছে। তেওঁলোকৰ সংগত থাকিলে হয়তো ভাল কিবা এটা শিকিবলৈ পাব। লেনদেন সম্পৰ্কীয় বিষয়ৰ সন্দৰ্ভত কিছুমান বিতৰ্কিত পৰিস্থিতিৰ কিন্তু সৃষ্টি হ'ব পাৰে। গতিকে টকা পইচাৰ লেনদেনৰ সময়খিনিত আপোনালোকে ভালদৰে ধ্যান দিব লাগিব যে বিতৰ্কৰ নহয়। নমনীয় প্ৰকৃতিৰ হওক, আপোনাৰ জেদীৰ বাবে পৰিয়ালৰ সমস্যা কিন্তু বাঢ়িব পাৰে। সেই গতিকে নমনীয় প্ৰকৃতিৰ হ'বলৈ কৈছে। ভালদৰে আপোনালোকে কথা বতৰা পাতক, ভালদৰে মানুহৰ সৈতে ব্যৱহাৰ কৰক। আজিৰ দিনটোত জেদ ভাৱ নধৰিব। এই সময়ত হাতত লোৱা যিকোনো যাত্ৰা নিষ্ফল হ'ব পাৰে বুলি কৈছে। যদি কিবা এটা উদ্দেশ্য আগত ৰাখি যাত্ৰা কৰে, সেই যাত্ৰা হয়তো আপুনি ভবা ধৰণৰ এটা সফলতা লাভ নকৰিবও পাৰে। আপোনাৰ আধিপত্য ব্যৱসায়িক স্থানতে থাকিব বুলি কৈছে। আপুনি যি ব্যৱসায় কৰি আছে তাতে আপোনাৰ আধিপত্য বিৰাজমান কৰিব। বিৰোধী দলো পৰাজিত হ'ব পাৰে বুলি কৈছে। আজিৰ দিনটোত আপোনাৰ সন্মুখত বিৰোধী মানুহখিনিও হয়তো পৰাজয় হোৱা নিচিনা অনুভৱ কৰিব।
যিকোনো নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটোৰ সময়খিনি কিন্তু অনুকূল সময়। গতিকে সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে নিজৰ পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ আজিৰ দিনটোত যত্ন কৰক। সময় যিহেতু ভাল প্ৰতিফলন পাব। অফিচৰ কামৰ প্ৰতি অৱহেলা নকৰিব। আজিৰ দিনটোত অফিচ কাছাৰীৰ কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰক। ঘৰখনত সুখ শান্তিৰ পৰিৱেশ আজিৰ দিনটোত সৃষ্টি হ'ব। ভাল পৰিৱেশ দেখিবলৈ পাব। প্ৰেমৰ সম্পৰ্কত প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগো আজিৰ দিনটোত দেখিবলৈ পাব। আপোনাৰ প্ৰেমৰ সংগীগৰাকীৰ সৈতে সময় কটাব পাৰিব। সাম্প্ৰতিক বতৰৰ বাবে বদহজম ভোক কমি যোৱাৰ দৰে সমস্যাখিনিৰ সৃষ্টি হ'ব পাৰে। গতিকে আয়ুৰ্বেদিক খাদ্য সেৱন আৰু লঘু আহাৰ বজাই ৰাখিবলৈ যত্ন কৰিব। সমাধান অনুসৰি পৰাপক্ষত নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 8:57 পৰা 12:34 ভিতৰত, বিয়লি 5:47 পৰা ৰাতি 12:56 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 5, শুভ ৰং হৈছে নীলা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কৰ্কট ৰাশি। কাৰোবাৰ কথা অনুসৰণ কৰি আৱেগেৰে বোৱাই নিজৰ ক্ষতি কৰাৰ পৰিৱৰ্তে ব্যৱহাৰিক হ'লে কিন্তু সঠিক সমন্বয় বজাই ৰখাত সহায়ক হ'ব। গতিকে আপোনালোকে বেলেগৰ কথাখিনি অনুসৰণ নকৰিব। বেলেগৰ কথাখিনিক গুৰুত্ব নিদিব, কাৰণ সেইটোৰ জৰিয়তে আপোনাৰ নিজৰ ক্ষতিহে হ'ব পাৰে। গতিকে ব্যৱহাৰিক হওক আৰু সেইমতে কামবোৰ কৰি যাবলৈ যত্ন কৰক। ঘনিষ্ঠ আত্মীয়ৰ সৈতে সম্পত্তি সম্পৰ্কে গুৰুতৰ আৰু উপকাৰী আলোচনা হ'ব, যিটো আপোনাৰ স্বাৰ্থত হ'ব বুলি কৈছে। গতিকে আজিৰ দিনটোত ঘনিষ্ঠ আত্মীয়ৰ সৈতে আপোনাৰ সম্পৰ্কৰ বা খুব বেছি ভাল হ'ব, যিটো খুবেই বেছি আপোনাৰ ক্ষেত্ৰত এক ভাল প্ৰতিফলনৰ সৃষ্টি কৰিব। কাৰো কথাত লিপ্ত নহ'ব আৰু কোনো কাৰণ নোহোৱাকৈ কাৰো লগত জড়িত নহ'ব। অৰ্থাৎ এইটোৱে বুজাব বিচাৰিছে যে আপোনাৰ য'ত কোনো মতলব নাইকিয়া সেই কামটোত আপুনি আজিৰ দিনটোত নোসোমাবই, কাৰণ সেই বিষয়খিনিয়ে আপোনাৰ কাৰণে কিন্তু যথেষ্ট বেছি বেয়া প্ৰতিফলনৰ সৃষ্টি কৰিব পাৰে। গতিকে সেইটোক আপোনালোকে গুৰুত্ব নিদিয়াটোৱে আপোনালোকৰ বাবে সৰ্বোত্তম হ'ব। আপোনাৰ খং আৰু বাক্য নিয়ন্ত্ৰণ কৰক, অৰ্থাৎ খংটোকো নিয়ন্ত্ৰণ কৰক আৰু মুখৰ পৰা কি শব্দ ওলাই নোলায় সেই বিষয়টোকো গুৰুত্ব দিব লাগিব। অন্যথা বিতৰ্ক বা কাজিয়াৰ দৰে পৰিস্থিতিৰ কিন্তু সৃষ্টি হ'ব পাৰে। পঢ়া শুনাৰ লগত জড়িত কিছু সমস্যাৰ সন্মুখীন হ'ব আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ। গতিকে পঢ়া শুনাৰ লগত জড়িত যদি কিবা হয়, সেই বিষয়টোক আপোনালোকে নিজৰ মাজত অৰ্থাৎ নিজে ভালদৰে বুজাবুজিৰে আপোনালোকে সেইটো যাতে সমাধান কৰিব পাৰে ধ্যান দিব। পৰিয়ালৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে ডাঙৰ কৃতিত্ব আজিৰ দিনটোত লাভ কৰিব পাৰে। অৰ্থাৎ আপোনাৰ পৰিয়ালৰ যদি কোনো এনেকুৱা ব্যক্তি আছে যিয়ে ব্যৱসায় বাণিজ্য বা কাম কাজৰ সৈতে জড়িত হ'ম বুলি ভাবি আছে, নিশ্চয়কৈ তেওঁ দেখিবলৈ পাব ডাঙৰ কিবা এটা। জ্যেষ্ঠ লোকৰ পৰামৰ্শৰ সহায়ত কাম কাজৰ উন্নত পৰিৱৰ্তন হ'ব বুলি কৈছে। গতিকে যিসকল জ্যেষ্ঠ ব্যক্তি আছে, সেই জ্যেষ্ঠ ব্যক্তিসকলৰ কাম কাজৰ জৰিয়তে আপোনালোকে ভাল নিজৰ কামত উন্নতি দেখিবলৈ পাব। কৰ্মচাৰীৰ মাজত চলি থকা যিকোনো ধৰণৰ ৰাজনীতিয়ে অশান্তিৰ সৃষ্টি কৰিব পাৰে। গতিকে আপোনালোকৰ কৰ্মচাৰীৰ মাজতেই যদি কিবা ধৰণৰ খেলি মেলি হৈ থাকে বা আপুনি যিটো অফিচত কাম কৰি আছে সেই অফিচতে যদি তেনেকুৱা ধৰণৰ কিবা ভিতৰুৱা ৰাজনীতি চলি থাকে, সেই বিষয়টোৱে কিন্তু আপোনাৰ ক্ষেত্ৰত যথেষ্ট বেছি সমস্যাৰ সৃষ্টি কৰিব পাৰে। আৰু ক'বলৈ গ'লে আজিৰ দিনটোত পৰিয়ালৰ কাম কাজত অৰিহণা যোগাই সম্পৰ্কবোৰ আন্তৰিক হৈ থাকিব। গতিকে আপুনি ঘৰখনৰ কাম কাজত, পৰিয়ালৰ কাম কাজত সময় দিয়ক, অৰিহণা যোগাওক, ভাল হ'ব। প্ৰেমৰ কাৰণে কেৰিয়াৰৰ লগত আপোচ নকৰিব। যিমান পাৰে কেৰিয়াৰৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। নেতিবাচক চিন্তাই আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব, কাৰণ ই আপোনাৰ কৰ্মক্ষমতাটো প্ৰভাৱ পেলাব পাৰে। সেই গতিকে বেয়া চিন্তা চৰ্চাখিনি যদি কৰি থাকে, সেইখিনিয়ে নিজৰ ওপৰত বেয়া প্ৰভাৱ পেলাবই। গতিকে সেই বিষয়টোক গুৰুত্ব দিয়াটো আপোনাৰ আজিৰ দিনটোত দায়িত্ব। সমাধান অনুসৰি পৰাপক্ষত নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 8:57 পৰা 12:34 ভিতৰত, বিয়লি 5:47 পৰা ৰাতি 12:56 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 6, শুভ ৰং হৈছে নীলা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। সিংহ ৰাশি।
ধাৰলৈ দিয়া বা ক'ৰবাত আবদ্ধ হৈ থকা টকাখিনি ঘূৰাই পোৱাৰ উচিত সম্ভাৱনা আজিৰ দিনটোত দেখিবলৈ পোৱা যায়। গতিকে তেনেকুৱা ধৰণৰ টকা আজিৰ দিনটোত ঘূৰাই পাব পাৰে। আপোনাৰ ঘনিষ্ঠ লোকক লগ পোৱাৰ সুযোগ থাকিব আৰু নতুন বিষয়ৰ তথ্যও আজিৰ দিনটোত আপোনালোকে লাভ কৰিব বুলি কৈছে। গতিকে কাৰোবাক লগ পোৱা বা তেনেকুৱা ধৰণৰ বিষয়খিনি আপোনাৰ কাৰণে যথেষ্ট ভাল প্ৰতিফলন দেখুৱাব। আপোনাৰ বাকপটুতাৰ জৰিয়তেও কামটো সম্পন্ন কৰিব পাৰিব। কিছু বিঘিনিও আজিৰ দিনটোত থাকিব বুলি কৈছে। কিছু ভাল তেনেকুৱা ধৰণৰ অৰ্থাৎ কিছুমান শুভ কাম কৰিবলৈ গৈ আছে, ধৰি লওক তাতে কিবা এটা বেয়া হ'ল বা তেনেকুৱা ধৰণৰ সৰু সুৰা বাধা বিঘিনি আজিৰ দিনটোত দেখিবলৈ পাব পাৰে। সেই গতিকে কৈছে কি যে সাৱধান হওক যাতে আপোনাৰ বিষয়ে বিশেষ কিবা এটা ৰাজহুৱা হ'ব নোৱাৰে। আপুনি নিজৰ কৰ্মত ধ্যান দিব লাগিব। কোনোবা মানুহে হয়তো আপোনাৰ বিষয়ে বেয়াকৈ ৰাজহুৱা অৰ্থাৎ ক'বলৈ গ'লে উৰা বাতৰি কিছুমান ওলাই যায় যে আমুকহে কৰিলে, লাগিলে আপুনি নকৰকেই, সেই বিষয়টোক ধ্যান দিয়াটো কিন্তু খুবেই বেছি আজিৰ দিনটোত প্ৰয়োজনীয়। নিজক ধ্যান দিব লাগিব। তাৰ উপৰিও আনৰ সমস্যাত জড়িত হোৱাৰ পৰিৱৰ্তে কেৱল নিজৰ কামত মন দিয়ক বুলি কৈছে। বেলেগে কি কৰিছে, বেলেগে কি নাই কৰা, সেই বিষয়টোক আপোনালোকে গুৰুত্ব দিয়াটো একেবাৰে বন্ধ কৰি দিয়ক। পুৰণি নেতিবাচক কথাবোৰে বৰ্তমানৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। যিটো পুৰণি কালত হৈ গ'ল বা আগতে হৈ গৈছে আপোনাৰ লগত কিবা ঘটনা এটা, যিটো হৈ গ'ল হৈ যাবলৈ দিয়ক। সেই বিষয়টোৱে যাতে আপোনাৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে, সেইটোৰ ক্ষেত্ৰত আপুনি ধ্যান দিয়াটো খুবেই বেছি প্ৰয়োজনীয়। তাৰ উপৰিও প্ৰভাৱশালী আৰু ৰাজনৈতিক যোগাযোগৰ সহায়ত ব্যৱসায়িক কাৰ্যকলাপ কিন্তু আজি যথেষ্ট বেছি উন্নত হ'ব। লগতে গুৰুত্বপূৰ্ণ চুক্তিও আপুনি আজিৰ দিনটোত লাভ কৰিব। কিন্তু অংশীদাৰিত্বৰ কিছুমান সমস্যা আজিৰ দিনটোত হয়তো সৃষ্টি হ'ব পাৰে। যদি কাৰোবাৰ সৈতে একেলগ হৈ কিবা এটা কৰিম বুলি চুক্তি কৰে বা কিবা এটা ব্যৱসায়ত লাগে, সেই বিষয়টোৱে কিন্তু আপোনালোকৰ ক্ষেত্ৰত যথেষ্ট বেছি অকণমান সমস্যা কম বেছি পৰিমাণে দেখাবলৈ সক্ষম হ'ব পাৰে বুলি কৈছে। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলৰ বাবেও বদলি আৰু পদোন্নতিৰ এটা সম্ভাৱনা দেখিবলৈ পোৱা যায়। অতিৰিক্ত কামৰ বাবে পৰিয়ালক সময় দিব নোৱাৰিবও পাৰে আপুনি, কিন্তু যিমানে কাম নহওক কিয় সকলো সদস্যৰ পৰা আপোনালোকে সমৰ্থন পাব বুলি কৈছে। আপোনাক সকলোৱে সমৰ্থন কৰিব। আপুনি যদিও ঘৰত সময় দিব নোৱাৰে, ঘৰৰ মানুহে সেই কথাটো বুজি পাব আজিৰ দিনটোত, আৰু উপযুক্ত পৰিৱেশ ঘৰখনত বিৰাজমান কৰিব। স্বাস্থ্যৰ যত্ন লওক আৰু নিয়মিতভাৱে ব্যায়াম আৰু যোগাসন কৰি থাকক, কাৰণ নিয়মিতভাৱে যিমানে ব্যায়াম কৰিব, যিমানে যোগাসন কৰিব, আপোনাৰ স্বাস্থ্যৰ বাবে ভাল হ'ব বুলি কৈছে। অত্যাধিক মানসিক চাপৰ বাবে হৰমনৰ সমস্যা হ'ব পাৰে, অৰ্থাৎ খুব বেছি আপোনাৰ চিন্তা হ'লে টোপনি নাহিব বা তেনেকুৱা ধৰণৰ পৰিস্থিতিয়ে দেখা দিব পাৰে। সেই বিষয়টোক আপোনালোকে ধ্যান দিয়াটো প্ৰয়োজনীয়। সমাধান অনুসৰি পৰাপক্ষত মটীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 8:57 পৰা 12:34 ভিতৰত, বিয়লি 5:47 পৰা ৰাতি 12:56 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 5, শুভ ৰং হৈছে মটীয়া। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কন্যা ৰাশি, কিছু ভাল খবৰেৰে দিনটোৰ আৰম্ভণি হয়তো আপোনালোকৰ হ'বও পাৰে। কিবা এটা ভাল খবৰ পাব পাৰে। পৰিকল্পিত আৰু অনুশাসিতভাৱে কামবোৰ সুচাৰুৰূপে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। গতিকে দিনটোৰ আৰম্ভণি যদি ভাল কাম কাজেৰে কৰিব বিচাৰে, ভালদৰে যদি আপোনালোকে কামবোৰৰ সৈতে জড়িত হয়, পৰিকল্পনা কৰি লয়, সেই বিষয়টো আপোনাক ভাল পৰিস্থিতি দেখুৱাব। আপোনাৰ যিকোনো কৃতিত্বই সমাজ আৰু ঘনিষ্ঠ আত্মীয়ৰ মাজত আপোনাৰ সন্মান আজিৰ দিনটোত বৃদ্ধি কৰিব। গতিকে আপোনাৰ ভাল কামখিনিয়ে সকলোকে আনন্দ দিব। অকল ঘৰখনকে নহয়, আপোনাৰ আশে পাশে থকা যিসকল ব্যক্তি আছে তেওঁলোককো আনন্দ প্ৰদান কৰিব আজিৰ দিনটোত। এই সময়খিনিত নিজৰ সম্ভাৱনা আৰু সামৰ্থ্যৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব লাগে। আপুনি নিজৰ ওপৰত যি বিশ্বাস এটা কৰিব, সেই নিজৰ ওপৰত বিশ্বাসটো ৰাখিবলৈ কৈছে আজিৰ দিনটোত, আৰু সেইমতে আপোনাৰ আজিৰ দিনটোৰ কাম কাজখিনি কৰিবলৈ কৈছে। গতিকে আপোনাৰ প্ৰচেষ্টাক শিথিল হ'বলৈ নিদিব। আপুনি কষ্ট যি কৰি আছে আপোনাৰ লক্ষ্যটোক লৈ বা যিটো বিষয়ক লৈ কষ্ট কৰি আছে, সেই বিষয়টোক লৈ কষ্টখিনি সেইমতেই কৰি যাওক। এনেকুৱা নহয় যে আপুনি কিবা এটা বিফল হৈছে বুলি বা কিবা এটা অকণমান খেলি মেলি হৈছে বুলি কষ্ট কমাই দিব। যিমান পাৰে কষ্ট বঢ়াইহে দিব, কষ্ট কমাই নিদিব। আপোনাৰ স্বাভিমান আৰু খঙৰ বাবে আপোনাৰ কাম কিন্তু নষ্ট হ'ব পাৰে। গতিকে কোনো ধৰণৰ ইগ' বা স্বাভিমান আপোনাৰ কাম কাজত একেবাৰে নাৰাখিব।
মাত্ৰ এই কথাটো মনত ৰাখিব লাগিব আপুনি আজিৰ দিনটোত যে আপোনাৰ যিখিনি কাম কাজ আছে বা আপোনাৰ আজিৰ দিনটোত কি মনত ৰাখিব লাগিব যে আপুনি যিটো কৰি আছে সেইটোৱে কৰি থাকক। এনেকুৱা নহয় যে আজি মই এইটো কৰি আছোঁ, আজি নকৰোঁ, বেলেগ কিবা এটা আৰম্ভ কৰোঁ নতুন এটা, সেইটো কৰিবলৈ হাক দিছে আজিৰ দিনটোত যে সেইটো নকৰিব। তাৰ বাহিৰে যিটো কৰি আছে সেইটোতে আপোনালোকে কৰি থাকক আৰু যোগাযোগৰ উৎসসমূহ আৰু অধিক শক্তিশালী কৰিবলৈ কৈছে বুলি কৈছে। নিয়োজিত লোকসকলে নিজৰ লক্ষ্যত উপনীত হোৱাত কিছু অসুবিধাৰ সন্মুখীন আজিৰ দিনটোত হয়তো হ'বও পাৰে। আপোনালোকৰ যিটো লক্ষ্য আছে, যিটো উদ্দেশ্য আছে, সেই উদ্দেশ্য বা লক্ষ্যটোত হয়তো আপুনি পাবগৈ নোৱাৰিবও পাৰে বা সফল হ'ব নোৱাৰিবও পাৰে। সেইটো কিবা কিবি সমস্যা দেখিবলৈ পাব পাৰে আজিৰ দিনটোত। তাৰ উপৰিও আজিৰ দিনটোত এইটো ক'ব বিচাৰিছে, যদিও আপুনি সেই উদ্দেশ্যত সফল হ'ব নোৱাৰে, এনেকুৱা এজন ব্যক্তিক লগ পাব আপুনি আজিৰ দিনটোত, যিজন ব্যক্তিয়ে উচ্চ পদস্থ ব্যক্তি বা ভাল ব্যক্তি এজনে আপোনাক যথেষ্ট বেছি সহায় কৰিব আৰু সেই সহায় আপোনাৰ কাৰণে যথেষ্ট উপকৃত হ'ব। আৰু আজিৰ দিনটোত পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত সহায় সহযোগিতা আপোনালোকে কিন্তু লাভ কৰিব। আপোনাক ঘৰৰ মানুহে যথেষ্ট বেছি অৰ্থাৎ সহায় সহযোগিতা কৰিব যদি আপুনি কিবা সমস্যাত পৰে। গতিকে সেই বিষয়টোতো চিন্তা কৰিবলগীয়া কোনো ধৰণৰ কাৰণ নাইকিয়া। সকলোৱে আপোনাক আজিৰ দিনটোত সহায় সহযোগিতা কিন্তু আগবঢ়াবই। ইয়াৰ উপৰিও কিছুমান বাকী থকা কাম সম্পূৰ্ণ কৰাত সহায় হ'ব আজিৰ দিনটোত। শাৰীৰিক আৰু মানসিক ক্লান্তিৰ প্ৰাধান্য থাকিব আজিৰ দিনটোত। দুয়োফালৰ পৰা আপোনালোকে অশান্তি এটা পাব পাৰে। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যটো কিন্তু প্ৰভাৱ পৰিব পাৰে। সমাধান অনুসৰি পৰাপক্ষত ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 8:57 পৰা 12:34 ভিতৰত, বিয়লি 5:47 পৰা ৰাতি 12:56 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 6, শুভ ৰং হৈছে ৰঙা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। তুলা ৰাশি, উৎকৃষ্ট গ্ৰহৰ অৱস্থান বজাই ৰখা হয় বুলি কৈছে। আপোনাৰ আজিৰ দিনটোত গ্ৰহ নক্ষত্ৰৰ গতিবিধি ভালেই বুলি কৈছে। আপোনাৰ কাম আৰু প্ৰচেষ্টাৰ জৰিয়তে আপুনি আপোনাৰ কৃতিত্ব অৰ্জন কৰিব পাৰিব। ভাল প্ৰতিফলন দেখিবলৈ পাব। যুৱক যুৱতীসকলেও আজিৰ দিনটোত এলেহুৱা যি ভাৱ আছে আপোনাৰ, সেই এলেহুৱা ভাৱটো ত্যাগ কৰিব লাগিব আৰু এলেহুৱা ভাৱটো ত্যাগ কৰি সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ লক্ষ্যত উপনীত হ'ব লাগে। তেওঁলোকে নিশ্চিতভাৱে উপযুক্ত সফলতা লাভ কৰিব। সেই গতিকে আপোনাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে আপুনি যথেষ্ট বেছি কষ্ট কৰিব লাগিব। জীৱনত বাস্তুৰ নিয়ম গ্ৰহণ কৰক বুলি কৈছে, অৰ্থাৎ বাস্তুশাস্ত্ৰৰ মতে কামবোৰ কৰিলে আপোনাৰ কাৰণে যথেষ্ট বেছি ভাল হ'ব। দুপৰীয়া কিছু সমস্যা হ'ব পাৰে বুলি কৈছে। আপোনাৰ বুদ্ধি আৰু বুজাবুজিৰে আপোনাৰ সেই যি দুপৰীয়া সময়খিনিত কিবা এটা সমস্যাত ভুগিব, সেইটো সমাধান কৰিবলৈ কৈছে। বুদ্ধিটো খটুৱাবই লাগিব আৰু বুজাবুজিও লাগিব। কোনো চুবুৰীয়া আৰু আত্মীয় বিষয়ত হস্তক্ষেপ আজিৰ দিনটোত একেবাৰে নকৰিব। আত্মীয় মানুহ বা তেনেকুৱা বিষয়ে যদি হস্তক্ষেপ কৰে, সেই বিষয়টো আপোনাৰ ক্ষেত্ৰত বেয়া প্ৰভাৱ পেলাব বুলি কৈছে। সম্পৰ্কবোৰ মধুৰ কৰি ৰাখিবলৈ বহুত সহ্য কৰিব লাগিব আপোনালোকে। গতিকে কিছুমান ক্ষেত্ৰত কয় নহয় যে এৰা ধৰাৰ মাজেৰে চলিব লাগিব বুলি। আপুনিও আপোনাৰ সম্পৰ্কত এৰা ধৰাৰ মাজেৰে চলিব লাগিব। শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হ'ব ব্যৱসায়িক কামবোৰ। আপুনি যদি কিবা ব্যৱসায়ভাৱে কাম কাজ কৰি আছে, সেইবোৰ শান্তিপূৰ্ণভাৱে কৰিব পাৰিব। প্ৰতিপক্ষৰ কাৰ্যকলাপৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰখাটো প্ৰয়োজনীয়। অৰ্থাৎ আপোনাৰ এগেইনষ্টত যিসকল ব্যক্তি আছে, যোনে আপোনাৰ বিপৰীতে কাম কৰি আছে, আপোনাক হৰুৱাব বিচাৰি আছে ব্যৱসায় বাণিজ্য বা অন্য বিষয়ত, সেইসকলে কি কৰিছে, কেনেকৈ কাম কৰি আছে, সেইটো দৃষ্টি দিব লাগিব। এই সময়ত কোনো ধৰণৰ মানসিক চাপ বা ক্ষতি হোৱাৰ সম্ভাৱনা আছে আপোনাৰ। গতিকে ধ্যান দিব। ব্যৱসায় সম্পৰ্কীয় যিকোনো নতুন পৰীক্ষা ৰূপায়ণ কৰাটো কিন্তু লাভজনক হ'ব। গতিকে ব্যৱসায় বাণিজ্যিকভাৱে যদি কিবা এটা আপোনালোকে পৰীক্ষা কৰি চাওঁ বুলি ভাবে যে এইটো বস্তু মই কৰি চাওঁ, টেষ্ট কৰি চাওঁ যে হ'বনে নহ'ব, সেই বিষয়টোৰ কাৰণে আজিৰ দিনটো ভাল। পত্নীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ ইজনে সিজনৰ বাবে সময় উলিওৱাটো কিন্তু গুৰুত্বপূৰ্ণ। দুয়োজনৰ কাৰণে সময় উলিয়াওক। প্ৰেমৰ সম্পৰ্কতো আৱেগিক ঘনিষ্ঠতা থাকিব। অলপ সাৱধান আৰু পদ্ধতিগত ৰুটিনে আপোনাক কিন্তু আজিৰ দিনটোত সুস্থ কৰি ৰাখিব। ইয়াৰ উপৰিও যোগাসন আৰু ব্যায়াম কৰিলেও সক্ৰিয় আৰু উল্লাসিত হৈ থাকিব বুলি কৈছে।
গতিকে যিমান পাৰে যোগাসন কৰক, ব্যায়াম কৰক, ভাল হ'ব। সমাধান অনুসৰি পৰাপক্ষত নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 8:57 পৰা 12:34 ভিতৰত, বিয়লি 5:47 পৰা ৰাতি 12:56 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে নীলা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। বৃশ্চিক ৰাশি। ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ লগত চলি থকা ভুল বুজাবুজিৰ সমাধান আজিৰ দিনটোত হ'ব বুলি কৈছে আৰু সম্পৰ্কত পুনৰ মধুৰতা ঘূৰি আহিব। গতিকে আপোনালোকৰ মাজৰ সম্পৰ্কখিনি ভালেই দেখিবলৈ পাব। আপোনাৰ ইতিবাচক মনোভাৱে আপোনাৰ বহু সমস্যাৰ সমাধান কৰিব। গতিকে আপুনি ইতিবাচক হৈ থকাটো প্ৰথম প্ৰয়োজন। কাৰণ আপুনি যদি ভালদৰে নিজকে বুজাই ৰাখিব বিচাৰে যে যি হয় ভালেই হ'ব বুলি, তেন্তে হ'লে সকলোবোৰ ভালেই হ'ব। কোনোবা ধৰ্মীয় স্থানতো কিছু সময় কটাওক আজিৰ দিনটোত। আপুনি ধৰ্মীয় অনুষ্ঠানত সময় কটোৱাৰ জৰিয়তেও ভাল প্ৰতিফলন দেখিবলৈ পাব। নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক, কাৰণ তেওঁলোকৰ পৰা লোকচানৰ বাহিৰে আন একো লাভ নহ'ব। যিসকলে আপোনাক বেয়া পায়, যিসকলৰ চিন্তা চৰ্চাখিনি বেয়া, সেইখিনিৰ পৰা আঁতৰি থাকক। পৰিয়ালৰ বিভাজনৰ দৰে পৰিস্থিতি ৰোধ কৰিবলৈ আপোনালোকৰ প্ৰচেষ্টা প্ৰয়োজনীয় বুলি কৈছে। গতিকে ঘৰখনত যদি কিবা বিভাজন বা তেনেকুৱা হৈ আছে, সেইটো আপোনালোকে দূৰ কৰিবলৈ যত্ন কৰক। যুৱক যুৱতীসকলে অসাৰ অৰ্থাৎ যিবোৰ কাম অদৰকাৰী, সেইখিনি কামত সময় নষ্ট একেবাৰে নকৰিব। কৰ্মক্ষেত্ৰত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত অভিজ্ঞ সদস্যৰ পৰামৰ্শ নিশ্চয়কৈ লোৱাটো প্ৰয়োজনীয়। গতিকে জনা শুনা মানুহৰ সিদ্ধান্তত বা জনা শুনা মানুহৰ আপোনালোকে পৰামৰ্শ ল'ব লাগিব আজিৰ দিনটোত। আজি বেছিভাগ সময় বিপণন আৰু পে'মেণ্ট সংগ্ৰহ আদিত ব্যয় কৰা হ'ব বুলি কৈছে। যিমানে সময় আপোনালোকে আজিৰ দিনটোত কটাব, সিমান সময়খিনি আপোনালোকৰ সেই বিষয়টোতে বেছিকৈ পাৰ হ'ব। অৰ্থাৎ পইচা পাতি সংগ্ৰহ কৰা, বেলেগক পইচা দিবলৈ থাকিলে দিয়া, সেইবিলাকতে। কোনো চৰকাৰী কামৰ বাবে নিয়োজিত লোকসকলে বহু দূৰলৈ হয়তো যাবলগীয়া হ'ব পাৰে। গতিকে যিসকলে চৰকাৰী কাম কাজৰ সৈতে জড়িত হৈ আছে, সেই বিষয়টোক ধ্যানত ৰাখক। পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আৰু ধেমালিত এটা সুখদায়ক সময় কটাব বুলি কৈছে। গতিকে আনন্দৰ সময় যথেষ্ট পৰিমাণে বা ভাল পৰিমাণে পাৰ কৰিব পাৰিব। আৰু প্ৰেমৰ সম্পৰ্কটো অধিক ঘনিষ্ঠতা আজিৰ দিনটোত আপোনালোকৰ বৃদ্ধি পাব। এলাৰ্জি, কাহ, চৰ্দিৰ দৰে সৰু সৰু সমস্যা আজিৰ দিনটোত হ'ব, কিন্তু অসাৱধান নহ'ব। আৰু তৎকালীনভাৱে যদি কিবা সমস্যা হয়, তৎকালীনভাৱে চিকিৎসা কৰিবলৈ যত্ন কৰিব। সমাধান অনুসৰি পৰাপক্ষত গোলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 8:57 পৰা 12:34 ভিতৰত, বিয়লি 5:47 পৰা ৰাতি 12:56 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 6, শুভ ৰং হৈছে গুলপীয়া। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। ধনুৰাশি। গ্ৰহৰ অৱস্থান লাভজনক হৈয়ে আছে। ভাল পৰিস্থিতি আজিৰ দিনটোত দেখিবলৈ পাব। আজি যি কঠোৰ পৰিশ্ৰম কৰা হৈছে, সেয়া ভৱিষ্যতে কিন্তু অতি উপকাৰী বুলি প্ৰমাণিত হ'বলৈ গৈ আছে। অৰ্থাৎ আপোনাৰ কষ্ট অথলে নাযায়। আজিৰ দিনটোত যিমান পাৰে কষ্ট আপোনাৰ কাম কাজক লৈ কৰি থাকক। গতিকে অসাৰ কামৰ পৰা মনোযোগ আঁতৰাই কেৱল নিজৰ কামত মনোনিৱেশ কৰক। অৰ্থাৎ অদৰকাৰী কাম কাজখিনি যিমান পাৰে বাদেই দিয়ক। সেইখিনিৰ পৰা মনটো আঁতৰাই আনক আৰু নিজৰ যিখিনি কাম আছে সেইখিনিত ধ্যান দিয়ক, কেৱল নিজৰ কামত। দীৰ্ঘদিন ধৰি চলি থকা যিকোনো চিন্তা আৰু মানসিক চাপৰ পৰা আপুনি আজিৰ দিনটোত কিন্তু সকাহ পাব। গতিকে বহুদিনৰ পৰা যি চলি আছিলে, সেইটোৰ পৰা আপোনালোকে আজিৰ দিনটোত কিন্তু যথেষ্ট সকাহ পাব। দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখাৰ লগতে মনটোক নিয়ন্ত্ৰণ কৰি ৰখাটো গুৰুত্বপূৰ্ণ। যিমান পাৰে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰক। অহংকাৰৰ বাবে আপুনি হয়তো নিজৰ লক্ষ্যৰ পৰা বিচ্যুত হ'ব পাৰে। গতিকে অহংকাৰ ভাৱটো একেবাৰে নানিব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ সৈতেও নিশ্চয় সময় কটাওক আজিৰ দিনটোত, কাৰণ ঘৰৰ জ্যেষ্ঠ ব্যক্তিসকলৰ সৈতে সময় কটালে আপোনাৰ মনটো ভাল লাগিব। আপুনি লাভজনক চুক্তি পাব পাৰে আজিৰ দিনটোত, কিন্তু কোনো নথি পত্ৰ বা কাগজত পঢ়া শুনা নকৰাকৈ কোনোবাই ক'লেই বুলিয়ে বিশ্বাসত চহী কৰি নিদিব। যিমান পাৰে সম্পূৰ্ণ পঢ়ি ল'ব, তাৰপিছত চহী কৰিব। ব্যৱসায়িক কাৰ্যকলাপৰ পৰিৱৰ্তনৰ সৈতে জড়িত পৰিকল্পনাসমূহ কিন্তু উপকাৰী বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ
আপুনি যিটো ব্যৱসায় বাণিজ্য কৰিব সেই ব্যৱসায় বাণিজ্যক যদি অকণমান পৰিৱৰ্তন কৰোঁ বুলি ভাবে আগতকৈ যদি অকণ সলাওঁ বুলি ভাবে নিশ্চয়কৈ সেই বিষয়টোৱে কিন্তু আপোনালোকৰ ক্ষেত্ৰত অকণমান ভাল পৰিকল্পনাত বা সেইটো উপকাৰী বুলি প্ৰমাণিত হ'ব অফিচৰ সহকৰ্মী এজনৰ লগত মতানৈক্যৰ সম্ভাৱনা আছে গতিকে ধ্যান দিব যাতে কোনো ধৰণৰ মতানৈক্য বা বেয়া পোৱাপুই নহয় বিপৰীত লিংগৰ বন্ধুক লগ পাব আৰু পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব এটা সময়ত যি আপোনালোকৰ ভাল স্মৃতি আছিলে সেই স্মৃতিবোৰ আজিৰ দিনটোত দেখা পাব ঘৰৰ পৰিৱেশো আন্তৰিক হৈ থাকিব আজিৰ দিনটোত ডায়েবেটিছ আৰু ৰক্তচাপৰ লগত জড়িত সমস্যা আজিৰ দিনটোত বাঢ়িব পাৰে গতিকে অসাৱধান নহ'ব বুলি কৈছে যিমান পাৰে খোৱা বোৱা বিষয়খিনিক লৈ গুৰুত্ব দিয়ক সমাধান অনুসৰি মটীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক পুৱা 8:57 পৰা 12:34 ভিতৰত বিয়লি 5:47 পৰা ৰাতি 12:56 ভিতৰৰ সময়খিনি শুভ সময় শুভ সংখ্যা 7 শুভ ৰং হৈছে মটীয়া পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ ভালদৰে থাকক সাৱধানেৰে থাকক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ মকৰ ৰাশি দিনটোৰ সৰ্বোচ্চ সময় ঘৰ ৰক্ষণাবেক্ষণৰ কামতো কটাব ঘৰখনৰ বাবে হয়তো বেছি সময় আজি দিনটোত দিব লাগিব পৰিয়ালৰ সৈতে কোনোবা আধ্যাত্মিক কামত যাবলৈ এটা কাৰ্যসূচী তৈয়াৰ কৰা হ'ব গতিকে আধ্যাত্মিক কাৰ্যসূচীলৈ যদি যাওঁ বুলি ভাবে মন্দিৰে হওক ধৰ্মীয় অনুষ্ঠানে হওক নিশ্চয়কৈ যাওক ভাল পাব কেৰিয়াৰৰ লগত জড়িত কিছু ভাল খবৰ পাব আজিৰ দিনটোত পালে যুৱক যুৱতীৰ সকলৰ কিন্তু উৎসাহ বাঢ়িব গতিকে আপোনাৰ কেৰিয়াৰটোক লৈ যিটো আপুনি জীৱনত হ'ম বুলি ভাবিছে সেই বিষয়টোক লৈ যদি কিবা এটা ভাল খবৰ পায় নিশ্চয় মনটো ভাল লাগিবই আপোনাৰ দুপৰীয়াৰ পিছত পৰিস্থিতিত কিছু প্ৰতিকূলতা আহিব পাৰে গতিকে কোনো ধৰণৰ আজিৰ দিনটোত দুপৰীয়া পাছত গুৰুত্বপূৰ্ণ কাম নকৰিব আৰু কৈছে যে কোনো ধৰণৰ অবৈধ কামত আগ্ৰহ নল'ব অনৈতিক অবৈধ কাম কৰিলে আপুনি বেয়াকৈ হয়তো ফচিব পাৰে আধ্যাত্মিক বা অৰ্থাৎ ক্ষমা কৰিব যে অত্যাধিক যুক্তিয়ে সমাজত আপোনাৰ ভাৱমূৰ্তি নষ্ট কৰিব পাৰে গতিকে কিছুমান আপোনাৰ সামাজিক কাম কাজত নিজৰ যুক্তিটো বেছিকৈ দি নাথাকিব যে এইটোহে কৰিব লাগিছিলে সেইটোহে কৰিব লাগিছিলে সেই বেছিকৈ আপুনি যদি উগজাচি কথা কৈ থাকে যুক্তি দি থাকে আপোনাৰ ভাৱমূৰ্তি অৰ্থাৎ আপোনাৰ যি স্বাভিমান আছে সেইটোতহে নষ্ট হ'ব পাৰে এই সময়ত প্ৰতিটো কাম ধৈৰ্য আৰু সংযমেৰে সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ ব্যৱসায়ৰ কাম-কাজ সুচাৰুৰূপে চলি থাকিব আজিৰ দিনটোত অংশীদাৰিত্ব ভৱিষ্যতে আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব গতিকে যদি কাৰোবাৰ সৈতে একেলগ হৈ কিবা এটা কাম কৰি আছে বা তেনেকুৱা ধৰণৰ নিশ্চয়কৈ সেই বিষয়টোত যথেষ্ট বেছি ভাল প্ৰমাণিত হ'ব বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে কামৰ বোজা বৃদ্ধিৰ বাবে অতিৰিক্ত সময় কাম কৰিব লাগিব বুলি কৈছে অৰ্থাৎ আপুনি যদি বহুজাতিক কোম্পানীত কাম কৰি আছে প্ৰাইভেট ছেক্টৰত হওক বা তেনেকুৱা ধৰণৰ আপুনি যথেষ্ট বেছি কাম কৰিব লাগিব লগতে মনোৰঞ্জন আৰু অনলাইন বজাৰত পৰিয়ালৰ সৈতে আপুনি এক সুন্দৰ সময় পাৰ কৰিব পাৰিব যদি ঘৰৰ সকলো মানুহে বহি বজাৰ কৰে মোবাইলতে আজিকালি বজাৰ কৰিব পাৰি যিহেতু মোবাইলতে যদি বজাৰ কৰে সেইটো এটা আনন্দ হ'ব প্ৰেমৰ সম্পৰ্কটো তীব্ৰতা আজিৰ দিনটোত থাকিব বুলি কৈছে গতিকে ধ্যান দিব আৰু অত্যাধিক কামৰ বোজাৰ বাবে ভাগৰুৱা অৱস্থা আজিৰ দিনটোত হ'বও পাৰে মানসিক উত্তেজনাও আজিৰ দিনটোত বৃদ্ধি পাব সমাধান অনুসৰি মটীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু ৰাতিপুৱা 8:57 পৰা 12:34 ভিতৰত বিয়লি 5:47 পৰা ৰাতি 12:56 ভিতৰৰ সময়খিনি শুভ সময় শুভ সংখ্যা 9 শুভ ৰং হৈছে মটীয়া পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত বিদায় মাগিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ কুম্ভ ৰাশি আজি অনুকূল দিন হ'ব বুলি কৈছে আপোনাৰ বাবে এটা ভাল দিন মাত্ৰ যিকোনো কাম কৰি থাকোঁতে অধিক সাৱধান হোৱাটো আপোনালোকৰ প্ৰয়োজনীয় গতিকে যিকোনো কামেই নকৰক কিয় ভালদৰে ধ্যান দিব যাতে কামটো ভালদৰে সম্পন্ন কৰিব পাৰে সম্পৰ্কত থকা অভিযোগবোৰ আঁতৰাই দিলে পাৰস্পৰিক মিঠাও আজিৰ দিনটোত বৃদ্ধি পাব বা আপোনালোকৰ মাজৰ মৰম ভালপোৱাখিনি বৃদ্ধি পাব আপোনাৰ উৎকৃষ্ট ব্যক্তিত্ব আৰু সৰল স্বভাৱৰ বাবে সমাজত আপোনাৰ সন্মান আৰু সুনাম কিন্তু আজিৰ দিনটোত যথেষ্ট বেছি থাকিব আজিৰ দিনটোত খৰখেদা নকৰিব বুলি কৈছে খৰখেদাকৈ কোনো ধৰণৰ সিদ্ধান্ত আজি নল'ব সৰু সৰু অসাৱধানতাৰ বাবেও আপুনি কিন্তু প্ৰতাৰিত হ'ব পাৰে গতিকে সৰু সৰু সাৱধানতাখিনি আপোনালোকৰ নিজৰ ক্ষেত্ৰত লোৱাটো প্ৰয়োজনীয়
ঘনিষ্ঠ আত্মীয়ৰ পৰা কিছু অপ্ৰীতিকৰ খবৰ পোৱাৰ বাবে আপোনাৰ মনটোত অকণমান দুখ অনুভৱ কৰিব পাৰে। গতিকে যদি কোনো ভাল ঘনিষ্ঠ ঘৰৰ মানুহে হওক বা নিজৰ মানুহে হওক যদি কিবা এটা বেয়া খবৰ পায়, নিশ্চয়কৈ মনটো বেয়া লাগিব। এই সময়ত নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। ব্যৱসায়িক বিষয়ত আনৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ কাৰণটো হ'ল কেৱল নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰখা। আপোনাৰ সিদ্ধান্তবোৰ শুদ্ধ বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ বেলেগৰ ওপৰত নিৰ্ভৰ নকৰিবই, যিমান পাৰে নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু কামটো নিশ্চয়কৈ সফল হ'ব বুলি কৈছে। দুৰ্গম অঞ্চলৰ পৰা নতুন ব্যৱসায়িক চুক্তি লাভ কৰিব পাৰে বুলি কৈছে। গতিকে আজিৰ দিনটোত হয়তো কিবা এটা তেনেকুৱা দুৰ্গম অঞ্চল যিটোক আপুনি ভাবে যে তাৰ পৰা কোনো ব্যৱসায় নাহিব বুলি, সেই আপোনাৰ ব্যৱসায় বাণিজ্যত সেই দুৰ্গম অঞ্চলৰ পৰা ভাল কিবা এটা লাভ কৰিব। কোনো ব্যৱসায়ীৰ লগত কোনো বিবাদ হ'বলৈ নিদিব। ভালদৰে সকলোবোৰ মেইনটেইন কৰক। আপোনাৰ পত্নীৰ সৈতে আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব আজিৰ দিনটোত। প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে যদি অকণমান ফুৰিবলৈ যোৱাৰ সুযোগ বিচাৰি আছিলে, আজিৰ দিনটোত সুযোগ পাব। অত্যাধিক মানসিক চাপ আৰু ভাগৰুৱা হোৱাৰ বাবে অনিদ্ৰাৰ দৰে সমস্যা বাঢ়িব পাৰে, যাৰ বাবে মূৰৰ বিষ আৰু মাইগ্ৰেইনৰ সমস্যাও বৃদ্ধি পাব বুলি কৈছে। গতিকে সেই বিষয়টোক ধ্যানত ৰখাটো প্ৰয়োজনীয়। সমাধান অনুসৰি পৰাপক্ষত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 8:57 পৰা 12:34 ভিতৰত, বিয়লি 5:47 পৰা ৰাতি 12:56 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 3, শুভ ৰং হৈছে হালধীয়া। পুনৰ লঘৰ আশাৰে এই মুহূৰ্তত বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মীন ৰাশি, আজি আপোনাক সফলতা দিবলৈ গৈ আছে। গতিকে আপোনাৰ কামবোৰ অতি ইতিবাচকভাৱে আগবঢ়াই নিবলৈ কৈছে। অৰ্থাৎ ভাল হয়তো কিবা এটা আপোনালোকে আজিৰ দিনটোত দেখিবলৈ পাব। স্থবিৰ কামত অগ্ৰগতি হ'ব বুলি কৈছে। আধৰুৱা কাম যদি আছিলে, আজিৰ দিনটোত চেষ্টা কৰিলে পুনৰ আৰম্ভ হ'ব। যদি কোনো পূৰ্বপুৰুষৰ সম্পত্তিৰ গোচৰ চলি আছিলে, তেন্তে হ'লে সহজেই সমাধান কৰিব পৰা যায়। সেই পূৰ্বপুৰুষৰ সা সম্পত্তিক লৈ যি চলি আছিলে, ঘৰ গাড়ী আদিৰ লগত জড়িত নথিপত্ৰ সুৰক্ষিতভাৱে ৰাখিবলৈ কৈছে। আজিৰ দিনটোত হয়তো কিবা খেলি মেলি হ'বও পাৰে। কল্পনা কৰাৰ লগতে সেইবোৰক বাস্তৱলৈ ৰূপান্তৰিত কৰিবলৈও চেষ্টা কৰিব লাগিব। অৰ্থাৎ কেৱল মাত্ৰ সপোন দেখিলে নহ'ব, সেই সপোন দিঠকত পৰিণত কৰিবলৈ যত্ন কৰিব লাগিব বুলি কৈছে। মানসিক চাপৰ ক্ষেত্ৰত প্ৰেৰণাদায়ক কাৰ্যসূচী আপোনাৰ বাবে উপকাৰী হ'ব। গতিকে মানসিকভাৱে যদি হেঁচা বা চাপ পৰে, নিশ্চয়কৈ আপুনি প্ৰেৰণাদায়ক কামবোৰ কৰক, ভাল প্ৰতিফলন দেখিবলৈ পাব। কৰ্মক্ষেত্ৰত যিকোনো বাহিৰৰ মানুহৰ লগত কথা পাতিলে ধৈৰ্য আৰু সংযম বজাই ৰাখিব লাগে। গতিকে কৰ্মক্ষেত্ৰত বাহিৰা মানুহৰ লগত কথা নাপাতক আপুনি, অৰ্থাৎ কথা পাতক যদি ভাল মানুহৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিব। কাৰণ জনা শুনা আৰু ভাল মানুহৰ লগত কথা পাতিলে আপোনাৰ কিন্তু যথেষ্ট বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব। আজিৰ দিনটোত খং আৰু খৰখেদাকৈ কোনো ধৰণৰ কাম নকৰিব। তেনেকুৱা পৰিস্থিতি আপোনাৰ বেয়াহে কৰিব। যিকোনো নতুন কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটোৰ সময়খিনি কিন্তু উপযুক্ত সময়। পতি পত্নীৰ সম্পৰ্কত যথাযথ সম্প্ৰীতি থাকিব আৰু প্ৰেমৰ সম্পৰ্কতো শুভ প্ৰতিফলন দেখিবলৈ পাব। কোষ্ঠকাঠিন্য, গেছ, বদহজম আদি সমস্যাৰ পৰা হাত সাৰিবলৈ সুষম আহাৰ গ্ৰহণ কৰিবলৈ কৈছে। সমাধান অনুসৰি সোণালী ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 8:57 পৰা 12:34 ভিতৰত, বিয়লি 5:47 পৰা ৰাতি 12:56 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 1, শুভ ৰং হৈছে সোণালী। পুনৰ লঘৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।